হাই গাইজ, কি খবৰ আপোনালোকৰ? খবৰ সকলোৰে ভাল। ৱেলকাম টু মাই চেনেল লেকচাৰ ৰাজ অসম এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে। বাকী মই বৰ্তমান উপস্থিত আছোঁ এখন অতিকৈ ধুনীয়া ঠাই, যিখন মানে আমাৰ নতুনকৈ হৈছে আমাৰ গুৱাহাটী বৰাগাঁৱত। তো অতি সুন্দৰ এটা পৰিৱেশ, লগতে ভিজিট কৰাৰ কাৰণে অতি সুন্দৰ ঠাই। তো বলক দেখুৱাই আছোঁ ভিতৰৰ ফালে ইয়াৰে কেনেকুৱা বা কি সজাই পৰাই তোলা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰখন। বহুত মানুহ আহি আছে ইয়াতে, নতুন প্লেচ যিহেতু। চ' এভৰিৱান আহক আৰু এনজয় কৰক। এটা বহুত সুন্দৰ স্থান মানে গুৱাহাটীত হৈছে নতুনকৈ। আৰু ইয়াতে চেণ্ডেল খুলি যাব লাগিব। চ' গাইজ, অসমৰ শ্বহীদসকলক মানে চিনাকি কৰি দিয়াৰ বাবে এইটো এটা বহুত সুন্দৰ পদক্ষেপ চৰকাৰৰ ফালৰ পৰা। এটা অতি সুন্দৰ স্থান গঢ়ি তুলিছে। তো এইবিলাক কি আছে ভিতৰত চাই লওঁ। আৰু ইয়াতে জোতা খুলি যাব লাগিব, জোতা চেণ্ডেলবিলাক খুলি থৈ যাব লাগিব। তো আমিও জোতাবিলাক খুলি লওঁ ইয়াতে। চ' আমিও ইয়াতে জোতাবোৰ খুলি ল'লোঁ আমাৰ, আৰু তাৰপিছত এতিয়া এটা ছাইডৰ পৰা চাই যাওঁ আৰু। তো প্ৰথমতে আমি এইফালে যাম। এইফালে এইটো কিবা সুৰংগৰ নিচিনা এটা ৰাস্তা বনোৱা আছে, এইফালৰ পৰা সেইফালে ওলাই আহিব পাৰি। তো প্ৰথমতে আমি এইফালে যাওঁ, আৰু এইফালে সোমাই আপোনালোকে দেখা পাব ইয়াতে পানী মানে এনেকৈ ৰখা হৈছে, কিন্তু মাছ কাছ একো নাই, হয়তো পিছলৈ দিব ইয়াতে আৰু ভাল লাগিব। আৰু সুৰংগটোৰ মাজে মাজে আমি যাই আছোঁ বৰ্তমান। এইফালেদি যাই কিনে সেইফালেদি ওলাই আহিম। অলপ আগত যাই কি আছে আৰু চাই আছোঁ। আৰু এইফালে মানে বহুতখিনি ঠাই এনেকুৱাকৈ ৰখা হৈছে য'ত মানে ধৰক বহুত ডাঙৰ খাল বা পুখুৰীৰ নিচিনা হৈ আছে, লগতে লাইটিঙৰ ব্যৱস্থা কৰা দেখা পাইছোঁ। আৰু ইয়াতে দেখা পাইছে এই গেলাৰীৰ নিচিনা বনাই থৈছে মানে মানুহ বহাৰ কাৰণে। তো হয়তো ইয়াতে কিবা আকৌ মানে কৰিব আৰু, কিন্তু এতিয়ালৈকে হোৱা নাই সেইটো। মে বি ৱৰ্ক ইন প্ৰগ্ৰেছ। আমি এতিয়া ভিতৰত যাই আছোঁ, ভিতৰত কি কি আছে দেখাই আছোঁ বাৰু, বলক। আৰু ভিতৰৰ ফালে প্ৰৱেশ কৰাৰ লগে লগে ইয়াত দেখা পাইছে জয় আই অসম, আমাৰ অসমৰ মানচিত্ৰখন ইয়াত সুন্দৰকৈ বনাই থোৱা হৈছে। আৰু এই প্ৰেক্ষাগৃহটো দেখাততো বহুত ডাঙৰ, আৰু ইয়াৰ ভিতৰত মানে ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ তেনেকুৱা টাইপত বনোৱা হৈছে। তো ইয়াতে এই যে দেখা পাইছে ৱালত ফটোবিলাক লগাই থোৱা হৈছে, এইবিলাক মানে আমাৰ অসমৰ যিটো আপোনাৰ এই শ্বহীদসকল যেতিয়া শ্বহীদ হৈছিল, মানে আমাৰ এই বিশিষ্ট ব্যক্তিসকল, সেই তেতিয়াৰ দিনৰে মানে কেনেকুৱা কি কি পৰিঘটনা হৈছিল বা সেইবিলাক মানে ইয়াতে তলত ধুনীয়াকৈ লিখি দিয়া হৈছে হেডলাইন টাইপত, আৰু ফটোবিলাক ৰাখি দিয়া হৈছে পুৰণি। তো আপোনালোকে আহিলে ইয়াতে সম্পূৰ্ণ দেখা পাব। ইয়াত হওক উত্তৰ লখিমপুৰৰ কিবা এইটো এটা আন্দোলনৰ ফটো এইটো। আৰু এই পুৰণি কালৰ মানে ফটোসমূহৰ লগতে ইয়াত হওক মানে তেতিয়া চলা আমাৰ যিবিলাক বাতৰি কাকত আছিল, সেই বাতৰি কাকতসমূহো ইয়াতে মানে থৈ দিয়া হৈছে সংগ্ৰহ কৰি কিনে। আৰু এই অটল বিহাৰী বাজপেয়ী কিবা শিবিৰ আশ্ৰমলৈ যোৱা ফটো এইখন। মোৰ গোটেইকেইখন পঢ়ি চোৱা সময় হোৱা নাই বাৰু। তো ইয়াতে আমাৰ আন্দোলনৰ সময়ৰ যিবিলাক মানে স্মৃতি আছিল, সেই গোটেইবিলাক ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছে। আৰু এই যে ফটোখন দেখা পাইছে, মানে এজন বিশেষ এজন ব্যক্তিয়েও মানে স্পেচিয়েল মানে, কাৰণ এওঁৰ নাম আছিল দুলাল শৰ্মা। আৰু সেই তেতিয়া আন্দোলনৰ সময়ত এওঁ কি কৰিছিল, নিজৰ বুকু ফালি বুকুৰ পৰা তেজ উলিয়াই কিনে নিজৰ হাতেৰে মানে ৰাস্তাত লিখি দিছিল বোলে যে আমি তেজ দিম কিন্তু তেল নিদিম। আৰু এইফালে ৰাখি থোৱা হৈছে সেই মানে প্ৰতিমূৰ্তিবোৰ, মানে অৰ্ধ প্ৰতিমূৰ্তি, মানে আধা আধা, যিসকল শ্বহীদে আমাৰ আন্দোলনত যোগ দিছিল। আমাৰ ইয়াতে চাওক তেখেতসকলৰ নাম, কোন ঠাইৰ পৰা আছিল তেওঁ, সেইবিলাক মানে গোটেই ডাটাটো, গোটেই মানে 3-4টা ডাটা আৰু তেখেতসকলৰ ইয়াতে লিখি দিছে তলত প্ৰতিমূৰ্তিটোৰ তলেৰে। এনেদৰে এয়া পৰশুৰাম, হালপ, পানীগাঁও, নলবাৰী,
মই যিহেতু নলবাৰী গতিকে নলবাৰীখিনি আগতে চাই লৈছোঁ দেই। আৰু ইয়াতে চাওক মানে এই লাইনটো যে দেখা পাইছে আপোনালোকে, এই লাইনটোত গোটেইখিনি নলবাৰী মানুহৰ নাম দিয়া হৈছে। এয়া কমাৰকুছিৰ কোনোবা ভট্টাচাৰ্য, এয়া কৰুণা দাস। আমি এখেতসকলৰ নাম হয়তো কিতাপে কাগজেও শুনা নাই বা দুই এজনৰ শুনিছোঁ। তো ইয়াতে এনেদৰে ৰখা হৈছে। নলবাৰীৰ তলত বৰপেটা ছাইডৰখিনি ৰখা হৈছে। চ' গাইজ এয়া হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। মানে ইয়াতে সকলো আমাৰ যিখিনি শ্বহীদ হৈছিলে তেখেতসকলৰ প্ৰতিমূৰ্তিবিলাক বনোৱা হৈছে আৰু তেখেতসকলৰ নাম লগতে কোনটো লোকেশ্যনৰ পৰা তেখেতসকল আছিল তেখেতসকলৰ তেনেকুৱা ডিটেইলছ হিচাপত লিখি দিয়া হৈছে। যেনেকৈ ধৰক ইয়াতে আছে চিন্তা বৰদলৈ তিতাতলা মৰিগাঁৱৰ পৰা। এয়া আৰু এটা কথা দেই, ইয়াতে যদি কোনোবা আহে তেনেহ'লে ডু নট টাচ হাফ পৰ্ট্ৰেইট ষ্টেচু লিখা আছে, অৰ্থাৎ অৰ্ধ প্ৰতিমা যি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে এইবিলাক মানে হাতেৰে টাচ কৰিব নালাগে বুলি লিখা হৈছে। এখন কোনোবা প্ৰফুল্ল দাস পছতীয়া মৰিগাঁও, মানে এওঁৰ কোনোবা ঘৰৰ মানুহ আহিছে চাগে ন, আহি কিনে ইয়াতে ফুলৰ এডাল মালা দিছে আৰু আপোনাৰ গামোচা পিন্ধাই থৈ গৈছে। আৰু শ্বহীদখিনি য'ত মানে ৰখা হৈছে প্ৰতিমূৰ্তিবিলাক তাৰ পৰা ওপৰৰ ফালে উঠি অহা এটা এডলীয়া চিৰিৰ নিচিনা আছে। তো আমি তাৰ পৰা ওপৰলৈ যাই আছোঁ। ইয়াত কি চাই লওঁ এবাৰ। তাৰপিছত আমি এতিয়া ইয়াতে আহিলোঁ আৰু ইয়াতে কি আছে আমি চাই আছোঁ বাৰু, ভিতৰত প্ৰৱেশ কৰিম ইয়াতেও। আৰু এয়া ফাৰ্ষ্ট ফ্ল'ৰটোত বৰ্তমানলৈকে একো এটা ৰখা হোৱা নাই, হয়তো ইয়াতো কিবা কিবি থাকিব। বৰ্তমান এইটো খালী হৈ আছে। ছেকেণ্ড ফ্ল'ৰত যাই আছোঁ এতিয়া আমি। ছেকেণ্ড ফ্ল'ৰত কিজানি ইয়াতো একো এটা ৰখা নাই বৰ্তমানলৈকে, হয়তো ৰেডি হোৱা নাই। তো তথাপি চাই লওঁ এবাৰ কি আছে। ছেকেণ্ড ফ্ল'ৰত আছে এটা মস্ত ডাঙৰ তলা, মানে এইখন এতিয়ালৈকে খুলি দিয়া নাই। তো বলক ইয়াতে বিশেষ একো নাই। ছেকেণ্ড ফ্ল'ৰটোত চাবলগীয়া বৰ্তমান মানে তলতো খুলি দিয়া নাই, হয়তো ভিতৰত কিবা ৰাখিব স্পেচিয়েল, তাৰপিছত হ'ব। আৰু এতিয়া আমি তলত যাওঁ। কেনে লাগিল আহি? বৰ্তমান যিহেতু পিকনিকৰ ছিজন চলি আছে আৰু পিকনিকৰ লগতে আপোনালোকৰ ল'ৰা ছোৱালী লৈ কিনে সম্পূৰ্ণ এটা ফেমিলি লৈ আহিব পৰা ঠাই এইটো। তো আহি কিনে ইয়াতে ভিজিট কৰক আৰু চাই যাওক অসমত নতুনকৈ হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ। বাকী বাহিৰৰ ফালে অকণমান দেখাই কিনে ভিডিঅ'টো সামৰণি হয়। আৰু ইয়াতে লিখা আছে ফুড কোৰ্ট, ভোজনালয়। মানে ইয়াৰে ভিতৰত আহি আপোনালোকে যদি কিবা খাব খোজে তাৰো ব্যৱস্থা কৰা হৈছে। পইচা দিব লাগে নে নালাগে নাজানো বাৰু, যাই কিনে গম পাম তাত। তো সেইফালে যাই তাত আছে ভোজনালয় আৰু ইয়াত খোৱা লোৱাৰ ব্যৱস্থা। তো ইয়াতে আছে ৰেষ্টুৰেণ্ট নহয় মানে খোৱা লোৱাৰ ব্যৱস্থা। ৰেষ্টুৰেণ্ট বুলি ক'লে ভুল হ'ব বাৰু। ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে, আপোনালোকে কিনি খাব পাৰিব। কুপন দিয়া যায় ইয়াতে, কুপন কাউণ্টাৰ। ইয়াতে প্ৰাইজ মেনু চেনু লিখা আছে দেই। এইফালে ওপৰত যোৱা কিবা এটা আছে বাৰু, এইফালে যাই আহোঁ প্ৰথমতে ফাৰ্ষ্ট। চ' গাইজ সেইটো এটা নতুন এক্সপিৰিয়েঞ্চ। আগতে এইখিনি ঠাইত বৰাগাঁৱত মানে জাবৰ জোঁথৰ পেলোৱাহে দেখা পাইছিলোঁ, কিন্তু ইয়াতে ইমান ডাঙৰ এটা প্লেচ হৈছে। চ' আহক আপোনালোকে সকলোৱে। ইয়াতে বিশেষ তেনেকুৱা নাই বাৰু দেখাত। এইখন হৈছে ফুড পাৰ্ক। কালাৰটো ইয়াতে গ্ৰীণ কালাৰ হৈ আছে, বিকজ এইখন ওপৰত গ্ৰীণ কালাৰৰ কিবা দি থৈ দিছে তাৰ কাৰণে। আৰু ইয়াতে এটা বস্তু, ইয়াতে দোকান হ'ব দেই। কোনোবা যদি ৰুম ল'ব খোজে তেনেহ'লে ইয়াতে ৰুম বুকিং কৰিব পাৰে। মিছা কৈছোঁ বাৰু, এইটো সঁচা বুলি নাভাবিব। তো এইবিলাক দোকান হ'ব ইয়াতে। যি আপোনালোকে খাব বিচাৰে হয়তো ইয়াতে কিনি ইয়াতে খাব পাৰিব। কমপ্লিট হোৱা নাই বাৰু।
চ' বলক সিহঁতে কিবা এটা খাই ওলাই যাওঁ ইয়াৰ পৰা। চ' এয়াই আছিলে শ্বহীদ স্মাৰক ক্ষেত্ৰ, অতি সুন্দৰ এটা ঠাই। তো আপোনালোকে আহক, ইয়াতে ভিজিট কৰক। আমাৰ গুৱাহাটীত বৰাগাঁৱত আছে এয়া। চ' ভিডিঅ'টো ইমানেই, আজিলৈ বাই বাই, থেংক ইউ।